গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আজি হ'ল অসমীয়া বাপতিসাহোন কঙালী বিহু, কাতি বিহু হয়। কাতি মাহৰ আজি পহিলা দিন আৰু অসমীয়া অৰ্থাৎ অসমৰ সকলো ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। কাতি বিহু সকলোৱে ভালদৰে পালন কৰক, মোৰ তাৰে কামনাৰে। আজি ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম যি হয়, অৰ্থাৎ আজি যিবোৰ গছ গছনি ৰুলে যিহেতু জীয়াই উঠে বুলি মানুহে কয়, আৰু আমিও কেইটামান ৰুইছোঁ। আপোনালোকেও ৰুৱক, জীয়াই উঠিব সোনকালে। কিন্তু প্ৰথম কামটো মোক কলপাত পাৰা, কলপাত জ্ঞান পাৰি লওঁ। পাৰি লৈ দেখুৱাইছোঁ আৰু ৰাতিগিলি দেখুৱাই থাকিম। পথাৰত চাকি জ্বলোৱালৈকে সকলো প্ৰচেছ দেখুৱাই। শেষ কৰিলোঁ। সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় সকলোৱে এটা লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সকলো নটিফিকেশ্যন সকলোতকৈ আগতে পায়।